ও দাদু কেনি যাও এই ছাগলী এটা বিচাৰি আছো মই পুতুকন ছাগলীটো 3 দিন মান হ'ল ঘৰে যোৱা নাই ছাগলীটো আকৌ ক'ত গ'ল এতিয়া মাঘৰ বিহু আহি আছে মোক ডাউট হৈছে মানে কোনোবাই বান্ধি থৈছে যেনহে লাগিছে ও দাদু মতা নে মাইকী মতা হয় মতা ও দাদু কি ৰঙৰ আছে এই বগা ৰঙৰ আছে হাইটটো 2 ফুট 3 ফুট হ'বগে আৰু ও দাদু মাঘৰ বিহু আহি আছে কোনোবাই বান্ধি থৈছে যেনহে লাগিছে মোক দেই হেতুৱেটো পুতুকন গম পাইছ নাই মোক ডাউটে হৈছে কোনোবাই বান্ধি থৈছে যেনহে লাগিছে ও দাদু আমি আশীৰ্বাদ দিছো ছাগলীটো পাবই আপুনি তেতিয়াহ'লেতো ভাল কথা দেই পুতুকন আশীৰ্বাদ দিছ যদিতো ভাল কথা ছাগলীটো পালেই হ'ল আৰু দেই দাদু হেই কি বুলি কয় এতিয়া মাঘৰ বিহু আহি আছে মাঘৰ বিহুত আকৌ ভেলাঘৰ বনাব লাগিব তাৰপিছত আকৌ হেই কি বুলি কয় এইটো যে চুৰ কৰে সেইটো মানে টেকনিকটো অকমান ক'ব নেকি চুৰ কৰা টেকনিকটো দাদু টেকনিকটো যদি আপুনি জানে তেতিয়াহ'লে কৈ দিয়ক আমিও ব্যৱহাৰ কৰিম টেকনিকটো তহঁতি তিনিটা এটা টেকনিক লগাবি কলা কলা ৰঙৰ চাৰ্ট পিন্ধিবি কলা কলা ৰঙৰ পেণ্ট তাৰপিছত জোতাও কলা মুঠতে চব গোটেইখিনি কলা কলা পিন্ধিবি তেতিয়া আকৌ তাৰপিছত যাৰ যাৰ ঘৰত হাঁহ কুকুৰা বেছি আছে যে সিহঁতৰ ঘৰত যাবি তাৰপিছত আকৌ যোনজনে সৰু আছে যে তহঁতৰ সেইটোৱে মানে গোড়ালত সোমাবি তাৰপিছত গোড়ালত সোমাই লাহেকে কুকুৰাটোক ডিঙিত ধৰি উলিয়াই এজনক দি দিবি তাৰপিছত এনেকুৱা পলাবি মানে য'ত তহঁতি ভেলাঘৰ বনাইছে তাত আহি উপস্থিত হবিগে আৰু কোনো দেখিয়ে নাপাব টেকনিকটো কিন্তু বঢ়িয়া দেই দাদু বঢ়িয়া টেকনিকটো ক'লি হেনকাই কৰিব লাগিব দাদু আমি যাওঁগে স্কুললৈ যাব লাগে নহয় ৰাতিপুৱা এইফালে আহিলে আকৌ স্কুলে চাই আকৌ আমাক খবৰ ইমান দেৰিকে আহিলি এতিয়া আমি যাওঁগে আপুনি ছাগলীটো বিচাৰিব যাওক যা ময়ো গৈছোগে মাঘৰ বিহু আহি আছে চুৰৰ পেলেন বনাব লাগিব জামনি চুৰ কৰা পেলেন বনাব লাগিব ভেলাঘৰো বনাব লাগিব জামনি বোলো বৰ সাংঘাতিক গান এইটো এনেই আকৌ মানে জানাইতো মোৰ মানে এইটো মই বনাম বুলি ভাবিছো গানটো উলিয়াম যাওঁ মানে এইটো এনেই আৰু মুখত মানে গুণগুণাই দিম আৰু বোলো পুতুকনে কি অহা নাই ইমান দেৰি হৈছে কি হ'ল বাৰু আজি অহা নাই স্কুললৈ নাহে নেকি জানো দেই ক'ব পৰা নাই আহিবনে নাহিলে আকৌ ভালেই নালাগিব আজি আকৌ আমি দুটা হৈ গ'লো নহয় বোলো হেৰি নহয় এইবাৰ মাঘৰ বিহুত খাটাৰনাক ভেলাঘৰ এটা বনাম দেই খাটাৰনাক মানে বিৰাট খাটাৰনাক বনাম 3 মহলীয়া বনাই দিম মানে বিৰাট খাটাৰনাক ডেঞ্জাৰাছ চবেই চাই আৰু এইটো কি বনালেও এনেকুৱা কোৱা মানুহবোৰ বৰ সাংঘাতিক এটা বনাম বুলি ভাবিছো দেই তাৰ পাছত আকৌ এনেকুৱা জেউৰাবোৰ যা তা চুৰ কৰিম নহয় এনেকুৱা আনিম এনেকুৱা গোটাম তাৰপিছত আকৌ মেজি জ্বলাই দিম মজা এনেকুৱাই কৰিম পুতুকন ইমান দেৰিকে আহিলি যে দেৰিকে মানে যে ছাৰটো দেৰিকে আহে সেইটো কাৰণে আমিও দেৰিকে আহিছো গম পাইছ নাই আজি এটা টেকনিক লৈ আহিছো মাঘ বিহুৰ টেকনিক টেকনিক ঐ কি টেকনিক ন খাটাৰনাক মানে আকৌ বহিল ঐ ক কি টেকনিক ঐ মই আমাৰ দদুৱে তাক লগ পাইছো দেই ৰাতিপুৱা তাৰপিছত দদুৱে কৈছে মানে হেৰি কি বুলি কয় চুৰ কৰা টেকনিক এটা মই কম বুলি ক'লে দেই তাৰপিছত আকৌ টেকনিকটো ক'লে কোলা কোলা চোলা পিন্ধিব লাগিব টেকনিকটো লগাবলৈ হ'লে মই গম পাই গ'লো কোলা কোলা পিন্ধিলে মানে ৰাতি আকৌ কোনো চাই নাপাব সেইটোৱেই হেৰি যে কি বুলি কয় এইবাৰ যা তা জেউৰাবোৰ টানা মানিম দেই তাৰপিছত জপনাবোৰ জেউৰাবোৰ তাৰপিছত শাক পাচলি যিমান কুকুৰা হাঁহ টানাও চুৰ কৰিম দেই এইবাৰ কিন্তু খাটাৰনাক চুৰ কৰিম দেই এইটোতো আমাৰ মেইন উৎসৱ হয় মানে খাটাৰনাক মানে সেইটো যদি নকৰ তেতিয়াহ'লেতো আমাৰ মানে আগৰ দিনৰ পৰা চলি আছে নকৰিলেতো আকৌ নহ'বই নহয় চুৰ কৰিবই লাগিব এতিয়া আকৌ সাংঘাতিক চুৰ কৰিম এইটো 2025 চনত মুঠতে পুৰা ধামাকা দেই ধামাকা মানে ধামাকা দেই Good morning. Please sit down. Dear student, sit down. My dear sir, आप भी sit down. আরে বাবলু হিন্দীত নকবা আকৌ মই যে হিন্দী ইমান ভালকে নেজানোঙে मतलब sir, आप बैठ जाओ मतलब আপুনি বহি লওক Yes, মই বহি লম দেই এতিয়া গোটেইকেইটা লৈ আহিছ তেতিয়াহ'লে ৰেজিষ্টাৰ নকৰো কেলে মইতো চাই পাইছো তহঁতক গোটেইকেইটা আহিছ ডাইৰেক্ট ৰাতচিনে দি দিম দেই ওকে ছাৰ দি দিয়ক তেতিয়াহ'লে আজি ক্লাছটো ষ্টাৰ্ট কৰো আজি কেই তাৰিখ তাৰিখটো মই পাহৰি গ'লো নহয় আজি মুঠতে আৰু 2 দিন আছে ন হেৰি নতুন বছৰ সোমাবই ছাৰ 2 দিন আছে 2024 যাবগে তাৰপিছত 2025 সোমাব হেপী নিউ ইয়াৰ আহিব 2024 গ'লে 25 আহিব আৰু 2 দিন আছে 25 আহিলে আকৌ এতিয়া চাবি মানে 25 আহিলে বুলি ক'লে নতুন বছৰ আহিলে পুৰা ধামাকা মাঘ বিহু আহিব তাৰপিছত আকৌ মাঘ বিহুত আকৌ তামাম চুৰ হ'ব তামাম চুৰ কৰিব ল'ৰাবোৰ মেজি জ্বলাব মজা ন আকৌ এতিয়া মাঘ বিহুটো আহিবই তাৰপিছত আকৌ ভেলাঘৰ বনাব তাৰপিছত আকৌ চুৰ কৰাটো প্লেনটো থাকিবই কেলে আগৰ দিনৰ পৰা সেইটো চলি আছে হয় নাই কচোন তহঁতি ছাৰ চুৰ কৰা প্লেনটো আগৰ পৰা চলি আছে সেইটোতো থাকিবই কেলে আমাৰ অসমৰ মানে আমাৰ অসমীয়া এইটো মানে মান সন্মান হয় চুৰ কৰা প্লেনটো মান সন্মান হয় সেইটো থাকিবই লাগিব নহ'লেতো আকৌ মাঘ বিহু ভালেই নালাগিব কেলে যা তা কুকুৰা চুৰ কৰি ভাল লাগে কুকুৰা হাঁহ মানে পুৰা ধামাকা ৰাতিপুৱা মজা লাগে তাৰপিছত আকৌ মেজি জ্বলাওঁতে কুকুৰাবোৰ পুৰি খাবলৈ বৰ ধুনীয়া লাগে নহয় ছাৰ এইটো আকৌ আগৰ পৰাই চলি আছে দেই যেতিয়া মেজি জ্বলাবি তেতিয়া আকৌ কুকুৰা এটা পুৰি পিনি খাব লাগিব চুৰ কৰি তেতিয়াহে আকৌ ভাল লাগে হয় নাই কচোন বাবলু ইয়েছ ছাৰ হয় দে ছাৰ মেজি যেতিয়া জ্বলাবলৈ হয় তেতিয়া আকৌ কুকুৰা এটা আনি পিনি পুৰি খালেহে কম বিহু লাগে মাঘ বিহু লাগে হয় নাই কওকচোন ছাৰ হয় বোপাই হয় সেইটো আকৌ আগৰ পৰাই চলি আছে চুৰ কৰা প্লেনটো কৰিবই লাগিব নহয় হয় দে ছাৰ চুৰ কৰা প্লেনটো মজাই বেলেগ
তহঁতি আকৌ এইবাৰ মাঘ বিহুত যে হেৰি কি বুলি কয় ভেলাঘৰবোৰ ডিজাইন বনাবি দেই বৰ সাংঘাতিক খাটাৰনাক বনাবি মুঠতে নিউজ ৰিপৰ্টাৰবোৰ চাব লাগিব তেতিয়াহে চাই পিনি নিউজত উঠাব লাগিব তেতিয়াহে আকৌ আমাৰ নাম হ'ব হয় নাই কচোন বাবলু সেইটোৱেতো আকৌ ছাৰ ভাবিছিলো আকৌ আপুনি কৈয়ে দিলে য়েছ সেনেকুৱা ভাবিবি তেতিয়াহে আকৌ মাঘ বিহু লাগিব ডিজাইনৰ ভেলাঘৰ বনাবি তেতিয়াহে আকৌ মজা লাগিব তাৰপিছত আকৌ নিউজ ৰিপৰ্টাৰবোৰ আহিব তাৰপিছত নিউজত উঠাই দিব তেতিয়া আকৌ নাম হ'ব ইমান ধুনীয়া ভেলাঘৰ বনাইছিলে নহয় সেনেকুৱা বুলি ক'ব কি মজা লাগিব হয় নাই কচোন হয় দে ছাৰ হেৰি নহয় মাঘ বিহু তহঁতি কি খাবি মাঘ বিহুত ছাৰ আমাৰতো আছাম ট্ৰেক্টৰ চলিব গাহৰি নহ'লে আকৌ মাঘ বিহু নালাগিবই নহয় সেইটো আকৌ গধূলিকে লাগিবই তাৰপিছত ৰাতিটো কুকুৰাবোৰ আছে সেইবোৰ চুৰ কৰি আনিব লাগিব তেতিয়াহ'লে ক্লাছটো ইমানতে শেষ কৰি দিম দেই ছাৰ হ'ব তেতিয়াহ'লে শেষ কৰি দিয়ক তেতিয়াহ'লে ক্লাছ শেষ অসমবাসী ৰাইজক কিবা কবি যদি কৈ ল অসমবাসী ৰাইজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক বেল আইকন নটিফিকেশ্যনটো বজাই দিয়ক আৰু আমাৰ ভিডিঅ'বোৰ চিৰিয়াছলি নল'ব দেই এইটো হাঁহি ধেমালিৰ কাৰণে বনোৱা হ'ল কিন্তু মানে চিৰিয়াছলি নল'ব দেই এইটো হাঁহি ধেমালিৰ কাৰণে বনোৱা হৈছে আৰু ভাল লাগিলে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব শ্বেয়াৰ এটা কৰি দিয়ক আৰু লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়াই আৰু নতুন ভিডিঅ'বোৰ আহি থাকিব আৰু আপোনালোকে মজা ল'ব তেতিয়াহ'লে জয় অসম